हेलो एभ्रिवान আজি আপোনালোকৰ ওচৰলৈ মই আকৌ এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে বুট মগুৰ ঘুগনি। এই ৰেচিপিটোত মই চব্জিও এড কৰিছোঁ অলপমান। যি আপোনালোকৰ যি ভাল লাগে চব্জি দিব পাৰে খাই। এয়াখিনি মই বইল কৰি ললোঁ প্ৰথমতে। অকণ আদাও দি দিছোঁ আৰু এতিয়া এখন কেৰাহী গৰম কৰি তাতে অলপ তেল দিছোঁ। অলপ কেইটামান জিৰা দি দিছোঁ। তেলখিনি গৰম হ'লে পিঁয়াজ অলপ, নহৰু কেইফোটামান বাটি দিছোঁ, এটা কেঁচা জলকীয়া আৰু এচামুচ হালধি। আৰু এই ৰেচিপিটোত অন্য মছলা একো ব্যৱহাৰ কৰিবলৈ প্ৰয়োজন নাই, সেইকাৰণে মই জালুক এচামুচ দিছোঁ। আৰু এয়া দেখিছে এইখিনি ধুনীয়াকৈ উতলি আহিছে, হৈ গৈছে এয়া অলৰেডি। আৰু এতিয়া মই এটা বাটি লৈ তাতে এইখিনি উলিয়াই লৈছোঁ। এই ৰেচিপিটো বহুতেই হেল্থি ৰেচিপি হয়। এই ৰেচিপিটোৰ পৰা আমি বহুতখিনি প্ৰটিন ফাইবাৰ আদি পাওঁ স্বাস্থ্যৰ কাৰণে। আৰু এয়া দেখিছে ওপৰত অলপ মই মান ধনিয়া পাত ছটিয়াই দিছোঁ। আশা কৰিছোঁ বন্ধু বান্ধৱীসকল আপোনালোকে মোৰ আজিৰ ৰেচিপিটো চাই ভাল পাব। আৰু যদি ভাল লাগে প্লিজ মোক লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।